মানে বাহিৰৰ ফিলটো আহি গৈছে মানে যে আমি অসমত নাই তিনিচুকীয়াত নাই একদম গোৱাত আছো নিচিনা লাগিছে। নমস্কাৰ, আপোনালোকে চাই আছে দি ৰাণা ব্লগছ আৰু আজি মই আপোনালোকৰ মাজলৈ পুনৰ এটা নতুন ভিডিঅ' আগবঢ়াব বিচাৰিছোঁ। আৰু আজি মই উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ তিনিচুকীয়া চহৰৰ পৰা প্ৰায় 7-8 কিলোমিটাৰ নিলগত থকা ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ যি ইক' ৰিজৰ্ট, এই ইক' ৰিজৰ্টত উপস্থিত আছোঁ। আৰু ইক' ৰিজৰ্টখন বৰ্তমান কাম চলি আছে কিন্তু সম্পূৰ্ণ হৈ উঠা নাই। ইয়াৰ খুব সুন্দৰভাৱে সজাই তুলিছে অসম চৰকাৰৰ পৰ্যটন বিভাগে। ইয়াৰ যি দৃশ্য সেইসমূহ দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু কিমান কোটি টকাৰ প্ৰজেক্ট আচলতে এইটো কেনেদৰে নিৰ্মাণ কৰা হৈছে বা কি আছে ইয়াত সকলোখিনি আমি দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাগৰ বুজিকে নাপালো, কান্ধত পৃথিৱী দাঙিলো, তামাম কিৰিলি পাৰিলো, হেজাৰ চুপতি মাৰিলো, সৰু 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 ধিটিঙালি, সৰু দুষ্টামি, ডাঙৰ নহম যেন কাহানি, সৰু 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 বাগৰি যদি উজুতিত বন্ধু ধৰিবা তুমি। আৰু এইপিনে আছে হেণ্ডিক্ৰাফ্ট আৰু এইপিনে আছে কেফেটেৰিয়া আৰু এইখিনি চাব পাৰে। ফুল ধুনীয়াকৈ সজাই থৈছে টাবত। আৰু এইপিনে এয়া বৰ্তমান কেফেটেৰিয়া বনাই থৈছে। চাওঁগেচোন ভিতৰতনো কি আছে, কেনেকুৱা হয়। এইখিনি হেৰি কৰি ইয়াত এইবিলাক চব মানে ফুলবিলাক ৰুই থৈছে, বনাই থৈছে, পিছত বাহিৰলৈ নিব এইবিলাক। এতিয়া ইয়াৰ পৰা কাম চাম চলি আছে। আৰু এইফালে কি আছে চালো, এইফালে কাম চলি আছে চাগে পুৰা। চ' এইপিনে কাম চাম চলি আছে। আৰু এইটো হৈছে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কৰ কাষতে থকা ডিব্ৰু-চৈখোৱা ইক' ৰিজৰ্ট। অসম চৰকাৰৰ পৰ্যটন বিভাগৰ দ্বাৰা এইটো নিৰ্মাণ কৰি থকা হৈছে। প্ৰায় 19 কোটি 33 লাখ টকাৰ এইটো প্ৰজেক্ট হয়। আৰু ইয়াত ধুনীয়াকৈ পৰ্যটন বিভাগৰ কাৰণে যি আচলতে কাৰ্যালয় দৰকাৰ হয় সেইসমূহ কাৰ্যালয় ধুনীয়াকৈ তেওঁলোকে নিৰ্মাণ কৰি দিছে। আৰু লগতে পৰ্যটকসকলৰ বাবে সুবিধা হোৱাকৈ আচলতে বিভিন্ন প্ৰান্তৰ পৰা যিহেতু পৰ্যটকসকল আহি থাকে বা ইয়ালৈ আহিব ভৱিষ্যতৰ দিনত, তেওঁলোকৰ কাৰণে ধুনীয়াকৈ এইসমূহ কটেজ খুব ধুনীয়াকৈ সজাই তুলিছে। আপোনালোকে নিশ্চয়কৈ ভিডিঅ' দেখি বা ফটো দেখি নিশ্চয়কৈ অনুমান কৰিব পাৰিছে কিমান ধুনীয়া পৰিৱেশ, কিমান ধুনীয়াকৈ সজাই তুলিছে অসম চৰকাৰৰ পৰ্যটন বিভাগে। খুব ধুনীয়া লাগিছে আচলতে ইয়াত থাকি। আচলতে তিনিচুকীয়া জিলাখনৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰসমূহ ইয়াৰ পৰা তেওঁলোকে চাবলৈ যাব পাৰিব। বা নিচেই কাষতে আছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, লগতে মতাপুং মাগুৰী বিল আপোনালোকে নিশ্চয়কৈ জানে যে পক্ষী উদ্যান এখন। বিভিন্ন প্ৰান্তৰ পৰা দেশী বিদেশী পৰিভ্ৰমী পক্ষীৰ আগমনস্থলী, বিচৰণস্থলী, বনৰীয়া ঘোঁৰা বা বিভিন্ন ধৰণৰ বহুত আছে আচলতে বাৰীকুৰি পৰ্যটন। আপোনালোকে সকলো চাবলৈ আহিব পাৰিব। আমাৰ লগত এজন ককাইদেউ আছে, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম ইয়াৰ বিষয়ে। কি ক'ব, কেনেকুৱা লাগিছে? আজি এই পৰিৱেশটো পাই বহুত ভাল লাগিছে। আমি স্থানীয় যুৱক হিচাপে এনেকুৱা এটা পৰিৱেশ আমি হয়তো ভবা নাছিলোঁ। আৰু যিটো এইটো হৈ উঠিছে আমাৰ এই স্থানীয় এই ঠাইটুকুৰা তিনিচুকীয়া বাসীৰ কাৰণে অতি গৌৰৱান্বিত। আৰু ইয়াতে দেশী বিদেশী পৰ্যটকসকল আহি ইয়াতে থাকিব পাৰি। আৰু আমাৰ পিছপিনে আছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। তাতো আৰু বিভিন্ন বগা ঘোঁৰাকে ধৰি অন্যান্য ধৰণৰ চৰাই চিৰিকটি। আৰু আগপিনে আছে মাগুৰী মতাপুং বিল। আৰু মাগুৰী মতাপুং বিলখনো সুন্দৰকৈ ইয়াতে থাকি উপভোগ কৰিব পাৰিব। ভাল লাগিছে। এই প্ৰজেক্টটো আচলতে আপোনালোকে স্থানীয় লোক হিচাপে যিহেতু জানে, প্ৰজেক্টটো কিমান টকাৰ আচলতে প্ৰজেক্ট? এই গোটেই প্ৰজেক্টটো অসম দৰ্শন আঁচনিৰ এটা 19 কোটি 33 লাখ। হয়, নিশ্চয়কৈ অসম দৰ্শন আঁচনিৰ জৰিয়তে যি চৰকাৰে আঁচনিসমূহ ৰূপায়ণ কৰিছে, সেই অসম দৰ্শন আঁচনিৰে এটা
অংশ হিচাপে পৰ্যটন বিভাগে এইটো নিৰ্মাণ কৰিছে প্ৰায় 19,33,00,000 টকাৰ খুব সুন্দৰভাৱে। আপোনালোকে আহিব, দাদাই ক'ব আচলতে এই অঞ্চলটোলৈ ইয়ালৈ আহি আচলতে ইয়াত থাকি কি আচলতে উপভোগ কৰিব পাৰিব পৰ্যটকসকলে? ইয়াতে থাকি বিশেষকৈ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন ইয়াত থাকি সম্পূৰ্ণকৈ চাব পাৰিব আৰু ইয়াতে যিবিলাক পৰ্যটকসকলক ৰাখিব পৰাকৈ সম্পূৰ্ণ ঘৰবিলাক আছে আৰু তাত যিখিনি সা সুবিধা সম্পূৰ্ণকৈ ইয়াত ৰখা হ'ব আৰু ইয়াতে থাকি আৰু মাগুৰী মতাপুং বিলখনো চাব পাৰিব আৰু আমাৰ বাৰীকুৰি প্ৰান্তত আছে হলৌ বান্দৰ, এইখিনিও ইয়াৰ পৰা গৈ পৰ্যটকসকলে চাব পৰা সুবিধাখিনি কৰি দিব। হয়, নিশ্চয়কৈ আচলতে আপোনালোকে আহিব। ইয়াৰ যি পৰ্যটন সম্বল ইয়াত থকা যিসমূহ পৰ্যটনৰ সম্বল অঞ্চলটোত ধুনীয়া এটা অঞ্চল। ইয়াত গুইজান ঘাট বা আপোনালোকে নিশ্চয়কৈ জানে গুইজান ঘাটৰ কথা বা এই অঞ্চলটোৰ কথা বা ওচৰতে আছে মতাপুং মাগুৰী বিল, তাৰপিছতে বাৰীকুৰি যি হলৌ বান্দৰ ধনেশ পক্ষী মানুহৰ ঘৰে ঘৰে বসবাস কৰে। বাৰীকুৰি হলৌ বান্দৰ আপোনালোকে নিশ্চয়কৈ জানে। সেইসমূহ আচলতে এই অঞ্চলটোলৈ ইয়ালৈ আহি আপোনালোকে চাব পাৰিব। সকলোৱে আহিব। ইয়াৰ খুব ধুনীয়াকৈ আচলতে সজাই তুলিছে। আপোনালোকক বহুত বিশেষ আচলতে কৈ থকাৰ প্ৰয়োজন নাই, আপোনালোকে ফটো দেখি বা ভিডিঅ' দেখি নিশ্চয়কৈ অনুমান কৰিব পাৰিছেই। আৰু এইটো হৈছে খুব এটা ধুনীয়া ভিউ পইণ্ট। এইখন হৈছে ডিব্ৰু নদী। এই নদীখন পাৰ হোৱাৰ পিছত এখন সৰু হাবি আছে, তাৰপিছতে ডাঙৰি নদীখন আছে। ডাঙৰি নদীখন থকাৰ পিছত ডাঙৰি নদীখন সিটোৰ পৰা আছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, য'ত আপোনালোকে দেখিবলৈ পাব বনৰীয়া ঘোঁৰা, বিভিন্ন ধৰণৰ আপোনালোকে বনৰীয়া জীৱ-জন্তু দেখিবলৈ পাব। এইখন যি ডিব্ৰু নদী দেখিছে, বাৰিষাৰ দিনত যেতিয়া পানী যেতিয়া থাকিব ইয়াত আপোনালোকে দেখিবলৈ পাব ডলফিন, সেইবোৰ দেখিবলৈ পাব ইয়াত। আমি নিজে দেখিছোঁ আচলতে বিভিন্ন সময়ত। আপোনালোকে জানে যে বাগজানৰ যেতিয়া কাণ্ড হৈছিলে, বাগজানৰ যেতিয়া অগ্নিকাণ্ড সংঘটিত হৈছিলে, তেতিয়া আচলতে ইয়াত এটা ডলফিন মৃত্যু হৈছিলে। ডলফিনটো সেই অলপ আগত দলংখন আছে, দলংখন কলিয়াপানী দলং। বাগজান দীঘলতং সংযোগী যি কলিয়াপানী দলং, সেই বাগজান নতুনগাঁও সংযোগী যিখন দলং, সেই দলংখনতে আচলতে উপঙি আছিলে। খুব দুখ লগা সেই সময়ত এটা বিষয় হৈছিলে। ইয়াতে প্ৰায় আচলতে আহিব, বাৰিষা দিনতো আপোনালোকে আহিব। ধুনীয়াকৈ ইয়াত শিশুবিলাক খেলি থকা দেখিব আপোনালোকে। আৰু চাব পাৰিব এইফালে এইটো হৈছে ভিউ পইণ্ট, মানে টাৱাৰ এটা বনাই দিয়া হৈছে ইয়াতে, কিন্তু বৰ্তমান বন্ধ কৰি থোৱা হৈছে, কিয়নো ইয়াত মানুহবিলাক উঠি যায়, অঘটন ঘটিব বুলি আচলতে ইয়াৰ কৰ্তৃপক্ষই বন্ধ কৰি ৰাখিছে। ওপৰলৈ উঠি আপোনালোকে গোটেই অঞ্চলটো আপোনালোকে চাব পাৰিব, খুব ভাল লাগিব। গোটেই অঞ্চলটো ঘূৰিলোঁ, ভাল লাগিলে ইয়াতে। তাৰপিছতে মোৰ লগত আহিছিল ৰশ্মি আছে। ৰশ্মি, কেনেকুৱা লাগিলে ক'ব? বহুত ভাল লাগিলে, ইমান আল্টিমেট, মানে বুজাবলৈ ভাষা নাই। সেয়া আপোনালোকে নিশ্চয় দেখি পাইছে আৰু ভিউবিলাক একদম মানে বাহিৰৰ ফিল্ডটো আহি গৈছে, মানে যে আমি অসমত নাই, তিনিচুকীয়াত নাই, একদম গোৱাত আছো নিচিনা লাগিছে। বহুত ভাল লাগিছে আৰু আপোনালোকে আহিব। গতিকে এইখন ডিব্ৰু-চৈখোৱা ইক' ৰিজৰ্ট নিৰ্মাণ কৰি থকা হৈছে। অহা বছৰ প্ৰায় মানে এই বছৰ শেষৰ ভাগলৈকে হয়তো নিৰ্মাণ কাৰ্য সম্পন্ন হ'ব। তাৰপিছতে আপোনালোকৰ কাৰণে অপেনিং কৰা হ'ব এইখন, আৰু আপোনালোকে আহিব, ইয়াতে চাব, খুব ভাল লাগিব। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান চাব, মতাপুং মাগুৰী বিল চাব, বাৰীকুৰি পৰ্যটন চাব, হলৌ বান্দৰ চাব। তাৰপিছতে তিনিচুকীয়া জিলাখনৰ বিভিন্ন প্ৰান্তলৈ গৈ আপোনালোকে ইয়াৰ পৰ্যটনৰ যিসমূহ আছে, পৰ্যটন ক্ষেত্ৰ আছে, সেইসমূহ আপোনালোকে চাব পাৰিব। টিলিঙা মন্দিৰলৈ যাব পাৰিব ইয়াতে থাকি, যদি দূৰৰ পৰা কোনোবাই আহে। গতিকে আপোনালোকে আহিব, চাব, ভাল লাগিব। আৰু লগতে মোৰ ভিডিঅ'টো যিসকলে চাই আছে, তেওঁলোকে মোৰ ফেচবুক পেজ দি ৰাণা ব্লগছ আৰু ইউটিউব চেনেল দি ৰাণা ব্লগছ ছাবস্ক্ৰাইব কৰি দিব, ফ'ল' কৰি দিব, লাইক কৰি দিব, আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে গম পায়, সকলো অসমবাসীয়ে যাতে গম পায়, বা বিভিন্ন প্ৰান্তৰ লোকসকলে যাতে, পৰ্যটকসকলে যাতে গম পায় ইয়াত যে ইমান ধুনীয়া এটা অনুষ্ঠান বা ইমান ধুনীয়া এটা প্ৰজেক্ট, ইমান ধুনীয়া এটা অসম চৰকাৰৰ পৰ্যটন বিভাগে ইমান ধুনীয়াকৈ এটা নিৰ্মাণ কৰিছে, আৰু সেইটো কথা যাতে সকলোৱে গম পাওক। আপোনালোকে আহিব, চাব, ইয়াত ভাল লাগিব, মজা। ধন্যবাদ ভিডিঅ'টো চাই থকাৰ কাৰণে সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ।